নমস্কাৰ এমাৰজি ষ্টাডিজ চেনেলটোত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ নিযুক্তি দিবলৈ সাজু অসম চৰকাৰ ৩২,৬৮৯টা পদত এই নিযুক্তি প্ৰক্ৰিয়াৰ মেথছৰ যিখন সিলেবাস থাকিব সেই সিলেবাস ওয়াইজ মই প্ৰতিদিনে আপোনালোকৰ ওচৰত ভিডিঅ' লৈ আহিম আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ লখাগু আৰু গখাগুৰ সম্পূৰ্ণ ভিডিঅ' গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেতিয়ালৈ সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে বুজি পাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব আপোনালোকে স্ক্ৰীনত দেখা পাইছে প্ৰশ্ন যদি দুটা সংখ্যাৰ অনুপাত 9:7 আৰু গখাগু 19 হয় আটাইতকৈ সৰু সংখ্যাটো কিমান ইয়াত চাৰিটা অপচন দিয়া আছে এনেকুৱা ধৰণৰ প্ৰশ্ন মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ লখাগু আৰু গখাগু প্ৰশ্ন 1 দুটা সংখ্যাৰ লখাগু 1920 আৰু গখাগু 16 যদি এটা সংখ্যা 128 হয় আনটো সংখ্যা কিমান ইয়াৰ অপচন দিয়া আছে অপচন এ 240 অপচন বি 204 অপচন সি 260 অপচন ডি 320 প্ৰশ্নটো ভালদৰে বুজি ল'ব প্ৰশ্নটো কৈছিল যে দুটা সংখ্যাৰ লখাগু কিমান দিয়া আছে 1920 আৰু গখাগু কিমান দিয়া আছে 16 এটা সংখ্যাৰ মান কিমান দিয়া আছে 128 আনটো সংখ্যা কিমান এনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ কাৰণে আপোনালোকে এটা সূত্ৰ মনত ৰাখিব সূত্ৰটো হ'ল আন্ত সংখ্যা সমান সমান লখাগু পূৰণ গখাগু হৰণ এটা সংখ্যা কি কৈছিল লখাগু আৰু গখাগুৰ পূৰণফলক এটা সংখ্যাৰে কি কৰিম আমি হৰণ কৰিম লখাগুৰ মান কিমান দিয়া আছে 1920 আৰু গখাগু কিমান দিয়া আছে 16 নিশ্চয় বুজি পাইছে ইয়াৰ পিছত কি কৰিম এটা সংখ্যাৰ মান কিমান দিয়া আছে 128 আমি কি কৰিম হৰণ কৰিম 128 হৰণ কৰিম যেতিয়া 128 ৰে 1920 কাটি দিম কেইবাৰ যাব 15 বাৰ অৰ্থাৎ 128 ৰে 920 আমি হৰণ কৰিলে কেইবাৰ পাম 15 বাৰ এইবাৰ কি কৰিম 15 পূৰণ 16 15 লগত 16 টো কি কৰি দিম পূৰণ কৰিলে কিমান পাম আমি 240 নিশ্চয় বুজি পাইছে গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন এ 240 নেক্সট কোৱেশ্চন নম্বৰ 2 লৈ আহিছো কোৱেশ্চন নম্বৰ 2 দুটা সংখ্যাৰ গখাগু 12 আৰু লখাগু 540 যদি এটা সংখ্যা 60 হয় আনটো সংখ্যা কিমান ইয়াত চাৰিটা অপচন আছে অপচন এ 72 অপচন বি 96 অপচন সি 108 অপচন ডি 54 সূত্ৰটো একে হয় যেহেতু আন্ত সংখ্যা ওলাব দিছে গতিকে আন্ত সংখ্যাৰ ক্ষেত্ৰত সূত্ৰটো কি আছে লখাগু পূৰণ গখাগু হৰণ এটা সংখ্যা লখাগু কিমান দিয়া আছে 540 আৰু গখাগু কিমান দিয়া আছে 12 আৰু এটা সংখ্যা কিমান 60 হৰণ কৰিম 0 0 কেনসেল 6 ৰে 54 কাটিলে কেইবাৰ 9 বাৰ এইবাৰ কি কৰিম 9 পূৰণ 12 9 পূৰণ 12 9 লগত 12 পূৰণ কৰিলে কিমান হ'ব 108 গৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি 108 নেক্সট কোৱেশ্চন নম্বৰ 3 যদি দুটা সংখ্যাৰ অনুপাত 3:5 আৰু গখাগু 8 হয় তেন্তে সিহঁতৰ লখাগু কিমান প্ৰশ্নটো ভালদৰে বুজি ল'ব যদি প্ৰশ্নটোত দুটা সংখ্যাৰ অনুপাত দিয়া থাকে আৰু গখাগু দিয়া থাকে লখাগু যদি উলিয়াব দিয়ে তেতিয়ালে আপোনালোকে কি কৰিব সূত্ৰটো মনত ৰাখিব লখাগু সমান সমান সংখ্যা দুটাৰ অনুপাতৰ লগত গখাগুটো কি কৰিম পূৰণ কৰিম সংখ্যাটোৰ অনুপাত কিমান 3:5 গতে 3 পূৰণ 5 পূৰণ কৰিলে ইয়াৰ পিছত কি কৰিম গখাগুটো পূৰণ কৰি দিম গতে গখাগু পূৰণ 3 5 গুণ 15 পূৰণ 8 এবাৰ কি কৰিম 8 5 গুণ 40 0 7 4 8 1 গুণ 8 4 20 120 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 120 নিশ্চয় বুজি পাইছে যদি দুটা সংখ্যা অনুপাত দিয়া থাকে গখাগু দিয়া থাকে যদি লখাগু উলিয়াব দিয়ে তেতিয়ালে সূত্ৰটো মনত ৰাখিব সংখ্যা দুটাৰ অনুপাত এই অনুপাত দুটা পূৰণ হ'ব লগতে গখাগুটো পূৰণ হ'ব নিশ্চয় মনত থাকিব ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰলৈ আহিছো কোৱেশ্চন নম্বৰ 4 যদি দুটা সংখ্যাৰ অনুপাত 2:3 আৰু সিহঁতৰ গখাগু 10 হয় তেন্তে দুটা সংখ্যাৰ গুণফল কিমান প্ৰশ্নটো ভালদৰে বুজি ল'ব সংখ্যাটো অনুপাত দিয়া আছে গখাগু দিয়া আছে এবাৰ কি কৈছে এই সংখ্যা দুটা পূৰণফল ওলাব দিছে গতিকে যদি সংখ্যাটো অনুপাত দিয়া আছে গখাগু দিয়া আছে কি ওলাম আমি লখাগু ওলাম গতে মনত ৰাখিবা সূত্ৰটো প্ৰথমতে আমি কি ওলাম লখাগু সংখ্যা দুটাৰ অনুপাতৰ লগত গখাগুটো পূৰণ কৰিম গতে সংখ্যা দুটাৰ অনুপাত কিমান আছে 2:3 গতে 2 পূৰণ 3 * 10 কিমান ওলাব 60 নিশ্চয় বুজি পাইছে
এইবাৰ কি কৰিম গুণফল ওলোৱাৰ সূত্ৰটো কি আছিল লসাগু পূৰণ গসাগু লসাগু কিমান আছিল 60 আৰু গসাগু কিমান 10 পূৰণ কৰি দিয়ক কিমান ওলাব 600 গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন এ 600 নেক্সট কুৱেশ্যন নম্বৰ 5 যদি দুটা সংখ্যাৰ অনুপাত 6:13 আৰু লসাগু 468 হয় গসাগু কিমান প্ৰশ্নটো ভালদৰে মনত ৰাখিব দুটা সংখ্যাৰ অনুপাত যদি দিয়া থাকে আৰু লসাগু যদি দিয়া থাকে গসাগু উলিয়াবৰ হলে আমি কি কৰিম লসাগুৰ মানটো দুটা সংখ্যাৰ অনুপাতৰ পূৰণফলেৰে হৰণ কৰিম সূত্ৰটো মনত ৰাখিব গসাগু যদি উলিয়াব দিয়ে তেতিয়াহলে লসাগুক আমি অনুপাতৰ পূৰণফলেৰে হৰণ কৰিম লসাগু কিমান দিয়া আছে 468 আৰু অনুপাতটো কিমান দিছে 6:13 গতে 6 পূৰণ 13 এবাৰ কি কৰিম 468 ক 6:13 পূৰণ কৰিলে কিমান হ'ব 78 গতে 78 এৰে যদি আমি 468 ক কাটি দিও কেইবাৰ যাব 6 বাৰ গতে কাৰেক্ট আনসাৰ হ'ব অপচন সি নেক্সট কুৱেশ্যন নম্বৰ 6 যদি দুটা সংখ্যাৰ অনুপাত 9:7 আৰু গসাগু 19 হয় আটাইতকৈ সৰু সংখ্যাটো কিমান ইয়াত চাৰিটা অপচন আছে অপচন এ 131 অপচন বি 132 অপচন সি 133 অপচন ডি 134 প্ৰিয় বন্ধু বান্ধৱীসকল মনত ৰাখিব যদি দুটা সংখ্যাৰ অনুপাত দিয়া থাকে আৰু গসাগু দিয়া থাকে যদি সৰু সংখ্যাটো উলিয়াব দিয়ে একেবাৰে সহজ পদ্ধতি সূত্ৰটো মনত ৰাখিব সৰু সংখ্যা অনুপাতৰ সৰু সংখ্যাটো অনুপাত কিমান আছিল 9:7 গতি এই অনুপাতটো সৰু সংখ্যাটো কিমান 7 নিশ্চয় বুজি পাইছে 7 টো সৰু সংখ্যা তাৰ লগত কি পূৰণ কৰিব দিছে গসাগু গতি গসাগু কিমান 19 তে পূৰণ কৰি দিলে হল 7 ৰ লগত 9 পূৰণ কৰিলে কিমান 7 9 গুণ 63 3 7 6 7 1 গুণ 7 6 13 কাৰেক্ট আনসাৰ অপচন সি 133 নিশ্চয় বুজি পাইছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো কোৱেশ্চন নম্বৰ 7 দুটা সংখ্যাৰ অনুপাত 3:4 যদি হিয়তৰ লসাগু 240 হয় তেন্তে শুদ্ধতম সংখ্যাটো কিমান অপচন এ 100 অপচন বি 80 অপচন সি 60 অপচন ডি 50 প্ৰথমতে আপোনালোকে মনত ৰাখিব যদি দুটা সংখ্যা অনুপাত দিয়া থাকে আৰু লসাগু দিয়া থাকে তেতিয়ালে গসাগু উলিয়াব লাগিব যদি লসাগু দিয়া থাকে গসাগু উলিয়াব লাগিব আৰু গসাগু থাকিলে লসাগু উলাই ল'ব লাগিব নিশ্চয় বুজি পাইছে গতিকে লসাগুটো দিয়া আছে গসাগু উলাম গসাগু কেনেকৈ উলাম গসাগু উলাব হলে লসাগুৰ মানটো অৰ্থাৎ 240ক অনুপাতৰ পূৰণফলেৰে আমি কি কৰিম হৰণ কৰিম অনুপাত কিমান 3:4 গতে 3 পূৰণ 4 এবাৰ কৰিম 3 এৰে যদি আমি 24 কাটো কেইবাৰ যাব 8 বাৰ আৰু 4 এ 8 কাটিলে কিমান 2 গতে 2 এতে কি দিল 0 20 অৰ্থাৎ 240ক আমি 3 পূৰণ 4 এ হৰণ কৰিলে কিমান পাম 20 বাৰ গসাগু কিমান 20 এইবাৰ আমি কি কৰিম এই অনুপাতটো সৰু সংখ্যাটো কিমান 3 গতি 3 ৰ লগত এই গসাগুৰ মানটো পূৰণ কৰি লয় ইয়াৰ আগৰ প্ৰশ্নত পাইছিল আপোনালোকে 3 ৰ লগত কি কৰিম 20 টো পূৰণ কৰিম 3 ৰ লগত 20 পূৰণ কৰিলে কিমান হ'ব 60 অৰ্থাৎ কাৰেক্ট আনসাৰ হ'ব অপচন সি 60 নেক্সট কোৱেশ্চন নম্বৰ 8 দুটা সংখ্যাৰ অনুপাত 4:5 আৰু হিয়তৰ গসাগু অনুপাত কিমান 5 সংখ্যা দুটাৰ যোগফল কিমান একেবাৰে সহজ আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে প্ৰথমতে অনুপাত দুটা চাওক 4:5 নিশ্চয় বুজি পাইছে এইবাৰ কি কৰিম এই অনুপাত দুটাৰ লগত গসাগুটো পূৰণ কৰিম গতি অনুপাত 4 ৰ লগত 5 পূৰণ কৰি দিয়া আৰু 5 ৰ লগত গসাগুৰ মানটো পূৰণ কৰি দিয়া নিশ্চয় 4 5 গুণ কিমান 20 আৰু 5 5 গুণ কিমান 25 গতি 20 ৰ লগত 25 যোগ কৰিলে কিমান হ'ব 45 অপচন 45 অপচন সি ইজ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 9 দুটা সংখ্যাৰ অনুপাত হৈছে 3:5 আৰু হিয়তৰ অৰ্থাৎ তেওঁলোকৰ লসাগু হৈছে 75 সংখ্যা দুটাৰ যোগফল কিমান অপচন এ 40 অপচন বি 15 অপচন সি 75 অপচন ডি 25 যেহেতু লসাগু দিয়া আছে গতিকে গসাগু উলাইব লাগিব গসাগুটো উলাই লও অনুপাত কিমান আছে 3:5 আৰু লসাগু কিমান আছে 75 গতিকে গসাগু উলাব হলে 75ক অনুপাতৰ পূৰণফলেৰে হৰণ কৰিব লাগিব
অনুপাতটো কিমান 3:5 গতে 3 × 5 এবাৰ কি হ'ব 75ক 3 5 গুণ 15 হৰণ কৰিলে কিমান যাব 5 15 75 5 বাৰ এবাৰ কি কৰিম এই 3:5 ৰ লগত কি কৰিম এই গসাউটো পূৰণ কৰিম গতে ইয়াৰ লগত 5 পূৰণ কৰিলো ইয়াৰ লগত 5 3 5 গুণ 15 5 5 গুণ 25 যোগ কৰিলে কিমান পাম আমি 40 গতে কারেক্ট आंसर হ'ব অপশন এ অপশন এ ইজ কারেক্ট आंसर নেক্সট কোৱেশ্চন নম্বৰ 10 দুটা সংখ্যাৰ লসাগু আৰু গসাগু সমান যদি এটা সংখ্যা 35 হয় আনটো কিমান প্ৰশ্নটো ভালদৰে মনত ৰাখিব লসাগু আৰু গসাগু সমান বুলি কৈছে লসাগু অৰ্থাৎ LCM ইকুৱেল HCM এই দুটা কি বুলি কৈছিল সমান লসাগু আৰু গসাগু যদি সমান হয় তেতিয়া সংখ্যা দুটা সমান হ'ব গতি এটা সংখ্যাৰ মান কিমান দিয়া আছে 35 গতি 35 সমান আনটো সংখ্যা 35 হ'ব যদি লসাগু আৰু গসাগু সমান হয় তেতিয়া সংখ্যা দুটাও সমান হ'ব গতি এটা সংখ্যাৰ মান দিয়া আছে কিমান 35 গতি আনটো সংখ্যা কিমান হ'ব 35 হ'ব অপশন ডি ইজ কারেক্ট आंसर প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ইয়াৰ পিছত মই লসাগু আৰু গসাগুৰ কাৰণে 50টা প্ৰশ্ন লৈ আহি আছো গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ